गुड मॉर्निंग সকলকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আজি বহুত দিনৰ মূৰত বতৰটো একেবাৰে মুকলি দেখিছো, মনটোৱে ভাল লাগি গৈছে। তথাপিতো ৰাতিপুৱাৰ সময়ৰ পৰা গৰম ষ্টাৰ্ট হৈ গৈছে আৰু ইফালে বতৰটো দেখিছে নহয়, আজি ইমান ধুনীয়া মুকলি কৰি আছে। তথাপিও এফালে কলা ডাৱৰ আছে। অলপ আগত এজনীয়ে ফোন কৰি একদম মোৰ মুডটোৱে বেয়া কৰি দিলে। মুডটো বেয়া কৰিলে মানে মধুস্মিতাই ফোন কৰিছিলে। তাপা কি হল, আমি মানে ভিডিঅ'ত যোনবোৰ গান দিওঁ নো কপিৰাইট মিউজিক ইমান দিনে কপিৰাইট লগা নাছিলে। এতিয়া সেই নো কপিৰাইট মিউজিক কেইটাতো কপিৰাইট লাগি আছে। মই ইমান দিনে চোৱা নাছিলোঁ। তাৰপৰা ফোন কৰি কৈছে কপিৰাইট লাগিলে বুলি। তাৰপৰা উলিয়াই চাইছোঁ, মোৰ আধাতকৈ আধা চাগে ভিডিঅ'ত কপিৰাইট লাগি খতম হৈ আছে। তো কি হয়, নো কপিৰাইট মিউজিক বুলি দিও লাভ নাই আৰু মিউজিক চিউজিক নিদিয়াকেই দিব লাগিব গোটেই, নহ'লে চব ভিডিঅ'তে কপিৰাইট লাগি গ'লে বেয়া লাগে আৰু এনেকৈ। এইফালে মই ৰুটি বনাই আছোঁ আমাৰ লিঅ' দাদাৰ কাৰণে। তাৰ কি জানো অভ্যাস লাগিলে, ভাতৰ লগত যিমান মাংস সানি দিলেও নাখায়। শুকান ৰুটি কিন্তু এনেকৈ সৰু সৰুকৈ ছিঙি পেলাই যদি মাংসৰ লগত সানি দিওঁ তেতিয়াহ'লে সি মানে ধুনীয়াকৈ ৰুটিকেইটা খায়। সেইটো কাৰণে তাৰ কাৰণে আৰু ৰুটি বনাব লগা হয় এক্সট্ৰাকৈ। এইফালে তাৰ মাংস বইল কৰি ল'লোঁ, আমাৰ বেঙেনা আৰু আলু ভাজি, আৰু এইফালে বেটা এইকেইদিন ভাত খাবলৈ টান পাইছে কাৰণে তাৰ কাৰণে সাবুদানাই বনাই ল'লোঁ। এতিয়া শুবলৈতো নাপালোঁ, বহি আছোঁ বাহিৰত। এতিয়া আমি গোটেইকেইটা আগফালে আমাৰ গেটৰ কাম লাগি আছে, মানে ৰং চং কৰি আছে, তাকে চাই চাই আমি বহি আছোঁ আৰু বাহিৰত। আৰু এইফালে বতৰটো চাওকচোন, কি ধুনীয়া বতৰ কৰিছে। দেখিয়ে মনটো একদম মুকলি মুকলি লাগি যায় এনেকুৱা বতৰ দেখিলে। আকাশখনো ইমান ধুনীয়া হৈ আছে, কিন্তু গৰমো বহুত উঠিছে। গৰম উঠিলেও কিন্তু বতৰটো চাই বহুত ভাল লাগিছে। এইফালে লিঅ' বাহিৰত কিন্তু যেতিয়া ওলাই থাকে তেতিয়া ইয়াৰ গৰু ভুকিবলৈ ইয়াৰ সাহস নাই। সেই গেটৰ বাহিৰত উলিয়াই দিব লাগে, গৰুজনীক তেতিয়া নুভুকে কয় ভিতৰত তাও। ৰঙে অৱস্থা নাই। বেটাই বহুত লিঅ'ক ধৰি থাকিবলৈ বিচাৰে, কিন্তু মানে আমি ইমান চুই থাকিবলৈ নিদিওঁ। আৰু এতিয়া সি চুবলৈ পাইছে যে, মানে আঁচুৰ নে নোম ছিঙি দিওঁ নে কেনেকুৱাটো কৰিছে নহয়। চুলি নেটানে বেটা, খং দিব নহয়। এইফালে এইজনী আমাৰ লিঅ'মতী, আমাৰ লিঅ' বাই। চাওঁ লিঅ' মুখখন দেখাই দে এইফালে। চাওঁ 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 এইফালে চাওঁ, এইফালে চাওঁ, এইফালে চাওঁ, এইফালে চাওঁ। এইফালে আমাৰ বেটাক চাওকচোন, ই লাহে লাহে ডাঙৰ হৈ আহিছে আৰু এইবিলাক উৎপাত কৰিবলৈ লাগি গৈছে। মই মনে মনে চাই আছোঁ, মাতি দিলে কাৰণে নকৰিব যে, এইটো কাৰণে চাওঁ বুলি তাক মনে মনে চাই আছোঁ। চাওকচোন বাৰু ইয়াক, এয়া চাওক চাওক চাওক, এয়া দেখিলে। খন্তেক সময় যদি ইয়াক মই চাই নাথাকোঁ ই কি কৰিব বাৰু। ভয় আছে ইয়াক এনেকৈ অকলশৰীয়াকৈ এৰি থ'বলৈ। বিচনাততো অকলশৰীয়াকৈ আজিকালি থ'ব নোৱাৰিয়েই, কাৰণ ই পৰি মানে ছাইডলৈ আহি যায় ন, পৰি দিব বুলি ভয় লাগে। এইফালে চাওক মোৰ ৰুমৰ অৱস্থা, গোটেই বস্তু, কাৰণ ইটো ৰুম ৰং কৰিছে, ইটো ৰুম খালী কৰিব লগা হৈছে, ইটো খালী কৰিব লগা হৈছে। আৰু কি হয়, কোৱাৰ্টাৰত বেছি ৰুমো নাই ন, অকল দুটা ৰুমহে থাকে, সেইকাৰণে বহুত দিগদাৰ হৈছে। এইফালে দেখিছে ই উঠিয়ে আছে, এইফালে শিকি ল'লে যে উঠিবলৈ বুলি। গোটেই মোৰ ঘৰত একদম এতিয়া কাম বহুত, ৰাতিলৈকে মোৰ কাম কৰি থাকোঁতে যায় এইবোৰ। চাওকচোন গোটেই ৰুমৰ ভিতৰত এইবিলাক ঘৰ নিচিনা লগাই নাই, গোটেই ক'ৰবাৰ পৰা উঠি মেলি অহা মানুহ নিচিনাহে লাগি গৈছে। এইফালে পাকঘৰৰ অৱস্থা এনেকুৱা, এইখিনি এতিয়া আকৌ ধুনীয়াকৈ চিজিল লগাই মেলি লওঁ। ৰাতি সাজৰ খানা বনাবলৈ হ'লেই। এইফালে মই ভোল আৰু আলু ভাজি লৈছোঁ। ভাবিছিলোঁ মানুহজনে মাছ আনিছিলে, মাছৰ লগত বনাই খাম বুলি।
বেটাকো শিঙি মাছ খোৱা হোৱা নাই কিন্তু শিঙি মাছকেইটা চাওকচোন কিবা ৰঙা ৰঙা ঘাঁ লগা নিচিনা দেখিবলৈ সেইটো কাৰণে বেটাক খুৱাবলৈ ভয় লাগিলে আৰু মানুহজনেতো নাখায় সেইটো কাৰণে ময়ে খাম আৰু এইকেইটা তাৰপিছত এফালে মাছৰ কণী আছিলে বইল কৰি পেলাই বেটাৰ কাৰণে এনেই কেইডোখৰমান তেল দি পেলাই ভাজি দিছোঁ তাক সেই মাছৰ কণীৰ লগতে ভাতটো খুৱাম আৰু বেটাও খানা ৰেডি হৈ গ'ল আজি প্ৰথমবাৰ খাব মাছৰ কণী জানো ভাতখিনি খাবই নে নাখাবই নে খুৱাই চাওঁ তাক কি হ'ল কি হ'ল ভোক লাগিছে বেটাক খুৱাবলৈ বহুত কষ্ট চাওকচোন সি মুখ চুখ মেলি নিদিয়ে দেখিছে তাক মোবাইলটো দেখায়ো লাভ নাই মানে কাৰ্টুন দেখায়ো লাভ নাই তথাপিতো মুখখন মেলি নিদিয়ে বহুত কষ্ট খুৱাবলৈ আৰু এনেকৈ তাক যেন তেন ধেমালি কৰি মেলি খুৱাই মেলি ল'লোঁ অকণমান খালে ইমান গোটেইখিনি নাখালোঁ আজিলৈ মোৰ ভিডিঅ'টো সামৰিছোঁ ইমানখিনিতে আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পালে বুলি আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আপোনালোকক মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই